আগষ্ট তাৰিখত ছ'চিয়েল মিডিয়া যোগেদি আমি এটা খবৰ পাইছিলোঁ যে আমাৰ কোকৰাঝাৰৰ জয়দেৱ প্ৰমো নামৰ লোকজনক আপোনাৰ জম্মু এণ্ড কাশ্মীৰ পুঞ্চ ডিষ্ট্ৰিক্টত মেন্ধেৰ ছাব ডিভিজনত এটা ইঞ্জুৰি অৱস্থাত তেওঁক উদ্ধাৰ কৰিছিলে। লগে লগে আমি মেন্ধেৰ পুলিচ ষ্টেচনৰ লগত আমি যোগাযোগ কৰি তেওঁলোকৰ পৰা জানিব পাৰিছোঁ এই জয়দেৱ ব্ৰহ্ম মানুহজন আজি প্ৰায় 3 বছৰ আগৰ পৰা মেন্ধেৰ এৰিয়াতে আছিলে। সেই মানুহজন সঠিকভাৱে এড্ৰেছ ভালকৈ ক'ব জনা নাই। তথাপিও পিছত এই মানুহজনৰ ঘৰ বেংটল এৰিয়া বুলি কৈছে। এই খবৰ পোৱাৰ লগে লগে আমাৰ পুলিচ হেডকোৱাৰ্টাৰৰ নিৰ্দেশ মৰ্মে আমাৰ কোকৰাঝাৰ SP ছাৰে এটা পুলিচ টিম পঠিয়াই সেই মানুহজনক মেন্ধেৰ পুলিচ ষ্টেচনৰ পৰা লোকজনক আনি আজি আমাৰ কোকৰাঝাৰ থানাত আহি পাইছে। ডক্টৰ দেখা হ'ব। এই মানুহজনক ডক্টৰৰ পৰীক্ষা কৰা হ'ব, তেওঁক মেডিকেল পঠোৱা হ'ব। যদি কোনোবাই চিনি পায় বা পৰিয়াল মানুহ যদি খবৰ পায় তেনেহ'লে আমাৰ কোকৰাঝাৰ পুলিচ ষ্টেচনৰ লগত যোগাযোগ কৰিবলৈ মই আপোনালোকৰ চেনেলৰ যোগেদি অনুৰোধ জনাইছোঁ। যেতিয়া উদ্ধাৰ হৈছিলে তাত মেন্ধেৰ পুলিচে আমাক জনাইছিলে যে এই মানুহজন কোকৰাঝাৰৰ হয় বুলি জনাইছিলে, কিন্তু তাৰ পাৰ্টিকুলাৰ কোনখন গাঁৱৰ মানুহ হয় তেওঁলোকে আমাক জনাব পৰা নাই। এই মানুহজনকো আমি এতিয়া সোধ কৰিছিলোঁ যদিও তাৰ সঠিক এড্ৰেছটো এতিয়ালৈকে ক'ব পৰা নাই। গতিকে তেওঁক অলপ মেডিকেল ট্ৰিটমেণ্টটো অলপ প্ৰয়োজন আছে বুলি আমি ভাবোঁ। গতিকে আমি তেওঁক মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে পঠিয়াম। তাৰপিছত ডক্টৰে কি ছাজেশ্যন দিয়ে তাৰপিছত ইয়াৰ পৰৱৰ্তী ব্যৱস্থা আমি